আজি ডিনাৰত এটা বেলেগ বস্তু খালোঁ মানে মই আগতেও খাইছোঁ কিন্তু বনোৱা নাছিলোঁ কোনোদিনে আৰু আজি ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু এইখিনি আপোনালোকে কি চিনি পাইছেনে বহুতে মাংস বুলি কয় বহুতে মাছ বুলিও কয় আমি পিছে যেতিয়া কটা বচা হৈ থাকে মই তেতিয়া মাংস বুলিয়ে কওঁ বনোৱা ষ্টাইলটো একদম মাংসৰ নিচিনাই হয় আমাৰ ঘৰৰ মালিক বৰ্তাজন মানে এইকেইদিন একেবাৰে অকলে আছে আৰু ৰাতি সেইকাৰণে যিমান পাৰোঁ আমি খানা বনাই দি আছোঁ তেওঁ আৰু আজি কুচিয়া আনি তেওঁৱে দিলেহি আমাক একদম কটা বচা কৰি থোৱা আছিলে চব আৰু ময়ো মাক ফোনত সুধি কেনেকৈ বনাব লাগে বনাই আছোঁ আৰু কুচিয়া আজি আলু দি আৰু জালুক দি এনেকৈ জুলীয়াকৈ বনাম মানে এইখিনি ভালকৈ ভাজি লৈছোঁ আৰু ইয়াতে যি মছলা লাগে কাশ্মীৰ মিৰ্চ অলপমান ধনিয়া পাউডাৰ অলপমান জিৰা পাউডাৰ দি ভালকৈ ভাজি লৈছোঁ আৰু সৰু সৰুকৈ আলুখিনি কাটি এইখিনি ভালকৈ মিহলাই লৈছোঁ আৰু বেছি দেৰি নালাগে সিজিবলৈ আৰু পানী দি ভালকৈ উতলিবলৈ দিলে বেছি সোৱাদটো হয় সেইকাৰণে ভালকৈ ফ্ৰাই কৰাৰ পিছত এতিয়া দি দিছোঁ গৰম পানী আৰু তাতে দি দিম 1 চামুচ জালুকৰ পাউডাৰটো দিলে মানে জালুক